নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে আমাৰ নতুন এটি ভিডিঅ'লৈ। আজি আমাৰ এই ভিডিঅ'টোত আপোনালোকে আমাৰ দাদাৰ বিয়াৰ কিছু মুহূৰ্ত দেখিবলৈ পাব। এই ভিডিঅ'টোত আমাৰ জোৰণ আৰু বিয়াৰ কিছু অংশ আপোনালোকলৈ বুলি আমি লৈ আহিছোঁ। এয়া আমি সকলোৱে ৰেডি হৈছোঁ কইনা ঘৰলৈ যাবলৈ। আৰু আমি এনেকৈ আহি পালোঁ কইনাৰ ঘৰ। যিমানখিনি মনেৰে ভাবিছিলোঁ যে দিনটোৰ গোটেইখিনি ভিডিঅ' সকলোবোৰ কৰি থ'ম আৰু ইউটিউবত আপলোড দিম, কিন্তু ভবা কথা নহয় সিদ্ধি। যিমান ভাবিছিলোঁ সিমান একো ভিডিঅ' কৰিব সময় নাপালোঁ, আৰু যিখিনি পাৰিছোঁ সেইখিনি আজি আপোনালোকলৈ বুলি লৈ আহিছোঁ। এয়া জোৰোণৰ দিনৰ ভিডিঅ' আৰু ইয়াত আপোনালোকে ইমানখিনি দেখিবলৈ পাব, কাৰণ বেছি ভিডিঅ' কৰিবলৈ সময় নহ'ল। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাব আমাৰ বিয়াৰ দিনাৰ কিছু ভিডিঅ'। এতিয়া আপোনাক কি লাগিব, ৰাস্তা লাগে নে ৰাইজ লাগে? ৰাইজো লাগিব, ৰাস্তাও লাগিব। এতিয়া দুটামান আমি অলপ কিবা অলপমান খুলি মিলি অলপ তামচা কৰোঁ, গতিকে সেইটো কাৰণে আপুনি ৰাইজে নাজনাকে এটা বস্তু দিয়ক আমাক।
মাথো তুমি তুমি